মই ক'লা পিন্ধিছোঁ কাৰণ আজি ক'লাৰ কথা পাতিম মানে কৃষ্ণৰ কথা পাতিম বিজ্ঞানৰ সেই ধাৰণা যি ধাৰণাই যোৱা 100 বছৰে বিজ্ঞানপ্ৰেমী ৰাইজৰ মাজত কৌতূহল আৰু আলোড়নৰ সৃষ্টি কৰি আহিছে হয় আজি আমি কৃষ্ণ গহ্বৰৰ বিষয়ে কথা পাতিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ হয়তো মনত আছে 2014 চনত জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা ক্ৰিষ্টফাৰ নোলানৰ এখন ব্লকবাষ্টাৰ সিনেমা ইণ্টাৰষ্টেলাৰে মুক্তি লাভ কৰিছিল সিনেমাখন উচ্চ প্ৰশংসিত হৈছিল ইয়াত মহাকাশ বিজ্ঞান অথবা বিজ্ঞানৰ বিভিন্ন ধাৰণাসমূহক অতি একুৰেচিৰ সৈতে প্ৰদৰ্শন কৰাৰ বাবে সিনেমাখনত স্পেচ ট্ৰেভেল ৱৰ্ম হোল ব্লেক হোল তথা আমাৰ বিভিন্ন ধৰণৰ মহাকাশৰ লগত জড়িত ধাৰণাসমূহক অতি আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হৈছিল এই সিনেমাখনৰ আটাইতকৈ আকৰ্ষণীয় তথা শিহৰণকাৰী দৃশ্যটো আছিল ক্লাইমেক্সৰ ফালে যেতিয়া সিনেমাখনৰ নায়ক কুপাৰে তেওঁ মহাকাশযানখনত উঠি এটা কৃষ্ণ গহ্বৰৰ মাজেদি গতি কৰিছিল এই কৃষ্ণ গহ্বৰটোৰ নাম তাত দেখুওৱা হৈছে গাৰ্গেণ্টুৱা এটা বৃহৎ আকাৰৰ কৃষ্ণ গহ্বৰ তেওঁ যেতিয়া কৃষ্ণ গহ্বৰটোত প্ৰথম প্ৰৱেশ কৰিছিল চাৰিওফালে মাত্ৰ আন্ধাৰ দেখিছিল অৰ্থাৎ ক'লা দেখিছিল লাহে লাহে তেওঁ মহাকাশযানখনত কৃষ্ণ গহ্বৰটোৰ ভিতৰৰ পৰা অহা কিছুমান পাৰ্টিকলছে কিছুমান কণিকাই কিছুমান ডেব্ৰিছে খুন্দা মাৰিবলৈ আৰম্ভ কৰিছিল তাত জুই ফিৰিঙতি লাগিছিল লাহে লাহে তেওঁ মহাকাশযানখন ধ্বংস হৈ গৈছিল শেষত কুপাৰে নিজকে কৃষ্ণ গহ্বৰটোত অকলশৰে আৱিষ্কাৰ কৰিছিল আৰু তেওঁ গৈ এটা পঞ্চমাত্ৰিক ট্ৰেজাৰেক্টত নিজকে পাইছিল এনেকুৱা এটা ট্ৰেজাৰেক্ট য'ত তেওঁ মধ্যাকৰ্ষণিক শক্তিৰ সহায়ত অতীতৰ লগত যোগাযোগ কৰিব পাৰিছিল আৰু তেওঁ যোগাযোগ কৰিছিল তেওঁৰ কইনাৰ লগত সঁচাকৈ এটা অতি শিহৰণকাৰী দৃশ্য আছিল অতি ৰোমাঞ্চকৰ দৃশ্য আছিল আজিৰ তাৰিখতো বিজ্ঞানপ্ৰেমীসকলে সেই দৃশ্যটো মহাকাশ বিজ্ঞান ভিত্তিক চলচ্চিত্ৰৰ আটাইতকৈ শ্ৰেষ্ঠ দৃশ্য বুলি বিবেচনা কৰে কিন্তু কি হয় এই কৃষ্ণ গহ্বৰ সঁচাকৈ আমি তেনেকৈ কৃষ্ণ গহ্বৰৰ মাজেদি গতি কৰিব পাৰোঁ নেকি কি হ'ব যদি আমি কৃষ্ণ গহ্বৰৰ মাজেদি গতি কৰোঁ আৰু লগতে কৃষ্ণ গহ্বৰৰ সৃষ্টি হয় কেনেকৈ ইয়াৰ আকাৰ কেনেকুৱা কি প্ৰকাৰৰ কৃষ্ণ গহ্বৰ আছে আমাৰ বেলিটো এদিন কৃষ্ণ গহ্বৰ হ'বগৈ নেকি আহক এই বিষয়ে আজি কথা পাতোঁ Black holes remained largely unknown until the 20th century. A black hole is a region in space where the force of gravity is so strong not even light can escape. From the outside, you can't tell what is inside a black hole. Black holes haunt our universe, dark centers of gravity that swallow everything in their path. কৃষ্ণ গহ্বৰৰ ইতিহাস বেছি পুৰণি নহয় আজিৰ পৰা 100 বছৰ আগলৈকে বিশ্বৰ বিজ্ঞানী মহলে কৃষ্ণ গহ্বৰৰ বিষয়ে কোনো ধাৰণাই কৰা নাছিল আইনষ্টাইনে আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰকাশ কৰাৰ পিছৰ পৰাহে কৃষ্ণ গহ্বৰৰ বিষয়ক ধাৰণা পোহৰলৈ আহে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰৰ দুটা ভাগ আছে এটা হ'ল বিশেষ সূত্ৰ আৰু এটা হ'ল সাধাৰণ সূত্ৰ অৰ্থাৎ স্পেচিয়েল থিওৰি অফ ৰিলেটিভিটি আৰু জেনেৰেল থিওৰি অফ ৰিলেটিভিটি 1905 চনত আইনষ্টাইনে তেওঁৰ স্পেচিয়েল থিওৰি অফ ৰিলেটিভিটি প্ৰকাশ কৰে তেওঁ প্ৰকাশ কৰা এই সূত্ৰ মতে কোনোবা এটা বস্তুৰ যিমানেই বেগ বৃদ্ধি হৈ গৈ থাকে আপেক্ষিকভাৱে তাত সময় ধীৰ গতিৰে চলিবলৈ আৰম্ভ কৰে ইয়াক আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ আহক ধৰি লওক আপুনি এখন আকাশীযানত উঠি পোহৰৰ বেগত অথবা তাৰ ওচৰে পাজৰে বেগত গতি কৰিছে তেনেস্থলত আপোনাৰ কাৰণে হয়তো সময় নৰ্মেল বা সাধাৰণভাৱে বাহিত হ'ব কিন্তু যানখনৰ বাহিৰত থকা ব্যক্তি এজনৰ কাৰণে আপোনাৰ সময় বহুতেই ধীৰ হৈ যাব ফলত হয়তো এনেকুৱা হ'ব পাৰে যে আপুনি যেতিয়া পুনৰ পৃথিৱীলৈ উভতি আহিব অথবা যানখনৰ পৰা বাহিৰলৈ উভতি আহিব তেতিয়া আপোনাৰ কাৰণে হয়তো মাত্ৰ কেইটামান মিনিট বা কেইটামান ঘণ্টাহে পাৰ হ'ব কিন্তু বাহিৰত থকা ব্যক্তিজনৰ কাৰণে হয়তো একোটা দিন বা একোটা বছৰ পাৰ হৈ যাব পাৰে ইয়াকে কোৱা হয় কাইনেমেটিক টাইম ডাইলেশ্যন আইনষ্টাইনে 1915 চনত তেওঁ আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰত উল্লেখ কৰে যে কেৱল গতিয়েই নহয় আনকি মধ্যাকৰ্ষণিক শক্তিয়েও সময়ৰ গতিৰ ওপৰত প্ৰভাৱ পেলায় তেওঁ উল্লেখ কৰিছিল যে যিমানেই বেছি মধ্যাকৰ্ষণিক শক্তি বৃদ্ধি পাই গৈ থাকিব সেই অঞ্চলত সময়ৰ গতিও ধীৰ হৈ গৈ থাকিব তেওঁ মধ্যাকৰ্ষণিক শক্তিৰ এই প্ৰভাৱৰ বিষয়ে এইদৰে উল্লেখ কৰিছিল ধৰি লওক সময় আৰু স্থানৰ যি ফেব্ৰিক অৰ্থাৎ এটা আমি স্পেচ টাইমৰ ফেব্ৰিক যদি কল্পনা কৰি লওঁ তাত যদি এটা বহুত বেছি ভৰৰ পদাৰ্থ আহি যায় ধৰি লওক এটা নক্ষত্ৰ একটা বৃহৎ তৰা আহি যায় তেন্তে সেই অঞ্চলত সেই ফেব্ৰিকখনত সেই নক্ষত্ৰ বা তৰাটোৱে এটা বক্ৰতাৰ সৃষ্টি কৰিব এটা দ গাঁতৰ দৰে অংশ সৃষ্টি কৰিব ফলত সেই গাঁতটোৰ ফালে আন সকলো প্লেনেটৰী অবজেক্টছ আৰু আন সকলো ভৌতিক পদাৰ্থ গতি কৰিবলৈ আৰম্ভ কৰিব বা আকৰ্ষিত হ'ব আইনষ্টাইনে উল্লেখ কৰিছিল যে কেৱল তেনেকুৱা ভৌতিক পদাৰ্থই নহয় সকলো প্ৰকাৰৰ সকলো ৰূপৰ শক্তিও সেই মধ্যাকৰ্ষণিক শক্তিৰ দিশে আকৰ্ষিত হয় যেনে তাপ
পোহৰ শব্দ ইত্যাদি অৰ্থাৎ তাপ পোহৰ শব্দ এই প্ৰকাৰৰ শক্তিসমূহ মধ্যাকৰ্ষণৰ আকৰ্ষণৰ পৰা বাচি যাব নোৱাৰিব ঠিক একেটাই হয় কৃষ্ণ গহ্বৰৰ ক্ষেত্ৰতো কৃষ্ণ গহ্বৰৰ মধ্যাকৰ্ষণিক শক্তি ইমানেই বেছি হয় যে ইয়াৰ শোষণৰ পৰা পোহৰো বাচি নাযায় অৰ্থাৎ পোহৰ যদি ইয়াৰ কাষ চাপি যায় তেনে পোহৰকো আকৰ্ষিত কৰি ই নিমজ্জিত কৰি পেলাব এই গহ্বৰৰ ভিতৰত সেয়ে ইয়াক কোৱা হয় কৃষ্ণ গহ্বৰ কাৰণ যেতিয়া পোহৰো ইয়াৰ পৰা বাচি নাহিব তেন্তে আমি সেই অঞ্চলটোক নিশ্চয়কৈ আন্ধাৰেই দেখিম বা ক'লায়েই দেখিম কাৰণ আমি কোনোবা এটা বস্তু তেতিয়াহে দৃশ্যমান বুলি গণ্য কৰোঁ যেতিয়া সেই বস্তুটোৰ পৰা পোহৰ প্ৰতিফলিত হৈ আহিব কিন্তু যেতিয়া পোহৰ তাৰপৰা উভতি ওলাই আহিবই নোৱাৰে অৰ্থাৎ সমগ্ৰ পোহৰ তাত শোষিত হৈ ৰয় তেন্তে সি নিশ্চয় ক'লাই হ'ব বা কৃষ্ণই হ'ব আৰু এয়াই হ'ল কৃষ্ণ গহ্বৰ কৃষ্ণ গহ্বৰ বুলি ক'লে বা কৃষ্ণ গহ্বৰ শব্দটো মনলৈ আহিলে আমাৰ মনলৈ পোনছাতে এটা ধাৰণা আহে যে এটা ক'লা গোলাকাৰ ফোপোলা গহ্বৰ যাৰ ভিতৰত একো নাই আছে মাথো আন্ধাৰ আৰু আন্ধাৰ কিন্তু প্ৰকৃতাৰ্থত কৃষ্ণ গহ্বৰ তেনেকুৱা নে কৃষ্ণ গহ্বৰ সৃষ্টি হয় কেনেকৈ কৃষ্ণ গহ্বৰ সৃষ্টি হয় একোটা নক্ষত্ৰৰ পৰা তৰাৰ পৰা তৰা এটা যিহেতু বিভিন্ন প্ৰকাৰ পদাৰ্থৰে গঠিত গতিকে নিশ্চিতভাৱে কৃষ্ণ গহ্বৰ তাৰ ভিতৰো শূন্য হ'ব নোৱাৰে নিশ্চয় কোনো পদাৰ্থ তাৰ ভিতৰত থাকিব লাগিব এই বিষয়ে অধিক জানিবলৈ হ'লে আমি জানিব লাগিব যে কিদৰে এটা কৃষ্ণ গহ্বৰৰ সৃষ্টি হয় আমি সকলোৱে জানো যে নক্ষত্ৰসমূহ যে জ্বলি আছে পোহৰ আৰু তাপ বিলাই আছে তাৰ আচল কাৰণ হ'ল তাৰ যিটো কেন্দ্ৰ তাৰ যিটো কোৰ তাত সংঘটিত হৈ থকা নিউক্লিয় ফিউজন বিক্ৰিয়া অৰ্থাৎ নিউক্লিয় সংযোজন বিক্ৰিয়া তাত আমাৰ সূৰ্যৰ দৰে হাইড্ৰজেনৰ দৰে কিছুমান পৰমাণু সংযোজিত হয় হিলিয়াম এনেকুৱা ধৰণৰ গেছৰ সৃষ্টি কৰে ফলত তাত যথেষ্ট পৰিমাণৰ তাপ আৰু পোহৰ বিকিৰণ হয় সেই তাপ আৰু পোহৰ শক্তিৰ ফলতেই সেই গ্ৰহটো জ্বলি থাকে বা তাৰ পৰা আমি তাপ আৰু পোহৰ লাভ কৰি থাকোঁ কিন্তু এনেকুৱা ধৰণৰ বৃহৎ নক্ষত্ৰবিলাকৰ ক্ষেত্ৰত একোটা কেন্দ্ৰাভিমুখী প্ৰবল মধ্যাকৰ্ষণিক শক্তিও ক্ৰিয়া কৰি থাকে যদিহে ইয়াৰ কোৰটোত বা কেন্দ্ৰটোত কোনো ধৰণৰ নিউক্লিয় ফিউজন বা কোনো ধৰণৰ নিউক্লিয় সংযোজন বিক্ৰিয়া সংঘটিত হৈ নাথাকিলহেঁতেন আৰু তাৰ পৰা কোনো ধৰণৰ শক্তি বিকিৰণ হৈ নাথাকিলহেঁতেন তেন্তে সেই কেন্দ্ৰাভিমুখী মহাকৰ্ষণিক বলৰ ফলত সেই নক্ষত্ৰটো হয়তো সংকুচিত হৈ বিন্দু সদৃশ হৈ পৰিলহেঁতেন তাৰ পদাৰ্থবিলাকৰ ঘনত্ব যথেষ্ট বৃদ্ধি পালেহেঁতেন আৰু তাৰ আকাৰো সৰু হৈ গ'লহেঁতেন কিন্তু প্ৰায়বিলাক নক্ষত্ৰৰ ক্ষেত্ৰতে তাৰ জীৱনকালত সেই কেন্দ্ৰভাগত যি নিউক্লিয় সংযোজন বিক্ৰিয়া ঘটি থাকে তাৰ পৰা যি শক্তি উৎপন্ন হয় সেই শক্তিয়ে তাৰ কেন্দ্ৰাভিমুখী যি মধ্যাকৰ্ষণিক শক্তি তাক প্ৰতিহত কৰি এটা ইকুইলিব্ৰিয়াম অৱস্থাত ৰাখে বাবেই এটা নক্ষত্ৰ বৰ্তি থাকে কিন্তু সকলো বস্তুৰ ধৰি সেই নক্ষত্ৰবিলাকৰো ইন্ধন চিৰস্থায়ী নহয় এদিন সেই ইন্ধন শেষ হৈ যায় যেনেকৈ আমাৰ সূৰ্যৰো হাইড্ৰজেন বা হিলিয়াম এদিন শেষ হৈ যাব যেতিয়া সেই ইন্ধন শেষ হৈ যাব তেতিয়া তাৰ কেন্দ্ৰত কোনো ধৰণৰ নিউক্লিয় সংযোজন বিক্ৰিয়া সংঘটিত নহ'ব ফলত কেন্দ্ৰৰ পৰা কোনো ধৰণৰ তাপ আৰু পোহৰ শক্তি বিকিৰণ হোৱা বন্ধ হৈ যাব এনেকুৱা হ'লেই সেই নক্ষত্ৰটোৰ যি মধ্যাকৰ্ষণিক শক্তি সেই মধ্যাকৰ্ষণিক শক্তিটোৱে তাৰ সমস্ত পদাৰ্থক তাৰ কেন্দ্ৰৰ ফালে আকৰ্ষিত কৰি সংকুচিত কৰি কলাপছড হৈ যাব সেই অৱস্থাত এটা মিলিয়ন কিলোমিটাৰ ব্যাসাৰ্ধৰ নক্ষত্ৰ মাত্ৰ কেই কিলোমিটাৰমান ব্যাসাৰ্ধৰ এটা সৰু তৰালৈ পৰিণত হৈ যাব কিন্তু সকলো নক্ষত্ৰই একেধৰণৰ অৱস্থাৰ মাজেৰে তাৰ মৃত্যুৰ দিশে গতি নকৰে এই ক্ষেত্ৰত আমি আলোচনা কৰিব লাগিব তৰাটোৰ আকাৰ আৰু ভৰৰ বিষয়ে হয় তৰাৰো বিভিন্ন প্ৰকাৰ আছে আমাৰ সূৰ্যটো এটা মধ্যম আকাৰৰ মধ্যম ভৰৰ তৰা আমাৰ সূৰ্যৰ দৰে যিবিলাক মধ্যম ভৰৰ তৰা আছে এই তৰাবিলাকৰ কেন্দ্ৰত যেতিয়া নিউক্লিয় সংযোজন বিক্ৰিয়া সংঘটিত হোৱা বন্ধ হৈ যাব অৰ্থাৎ তাৰ তাপ আৰু পোহৰ বিকিৰণ হোৱা বন্ধ হৈ যাব তেতিয়া তাৰ মধ্যাকৰ্ষণিক শক্তিয়ে তাত থকা বাকী পদাৰ্থসমূহক তাৰ কেন্দ্ৰৰ ফালে ইমানেই আকৰ্ষিত কৰিব যে সি একোটা ৰঙা দৈত্যলৈ পৰিণত হ'ব সেই ৰঙা দৈত্যৰ ফলত তাৰ পৰা সি একোটা প্লেনেটৰী নেবুলালৈ পৰিণত হ'ব আৰু শেষত গৈ এটা বগা বাওনালৈ ৰূপান্তৰিত হ'বগৈ অৰ্থাৎ আমাৰ সূৰ্যৰ দৰে মধ্যম আকাৰৰ যিবিলাক তৰা আছে সেই তৰাবিলাক শেষত গৈ একোটা বগা বাওনা হ'বগৈ কিন্তু সূৰ্যতকৈ যিবিলাক ডাঙৰ তৰা আছে যিবিলাকক আমি মেচিভ ষ্টাৰ বুলিব পাৰোঁ সেই তৰাবিলাক একোটা ৰেড ছুপাৰ জায়েণ্ট হ'ব তাৰপাছত ছুপাৰনোভা হ'ব আৰু শেষত গৈ হয় সেইবিলাক নিউটন তৰা হ'ব নহয় কৃষ্ণ গহ্বৰ হ'বগৈ গতিকে আমি এইটো কথা অন্ততঃ জানিলোঁ যে এটা কৃষ্ণ গহ্বৰ হ'বলৈ হ'লে একোটা নক্ষত্ৰ যথেষ্ট পৰিমাণে বৃহৎ হ'ব লাগিব
এই ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানী সুব্ৰমণিয়াম চন্দ্ৰশেখৰে এটা সমীকৰণ আগবঢ়াই থৈ গৈছে, এটা তত্ত্ব আগবঢ়াই থৈ গৈছে, যাৰ পৰা আমি নিৰ্ধাৰণ কৰিব পাৰোঁ যে কোনবিলাক নক্ষত্ৰ কৃষ্ণ গহ্বৰ হ'বগৈ বা কোনবিলাক নক্ষত্ৰ বগা বাওনা হ'বগৈ। তেওঁ যিটো সীমা আগবঢ়াই থৈ গৈছিল তাক কয় সুব্ৰমণিয়াম লিমিট বা চন্দ্ৰশেখৰ লিমিট। সেই লিমিট মতে কোনোবা এটা নক্ষত্ৰৰ ভৰ যদি সূৰ্যৰকৈ 1.39 গুণ বেছি হয় তেতিয়াহে সেই নক্ষত্ৰটো কৃষ্ণ গহ্বৰ হ'বগৈ পাৰিব। সুব্ৰমণিয়াম চন্দ্ৰশেখৰে যি লিমিট আগবঢ়াইছিলে সেই লিমিটৰ পৰা এটা কথা নিশ্চিত হ'ল যে আমাৰ সূৰ্যটো কেতিয়াও কৃষ্ণ গহ্বৰ নহয়গৈ, কাৰণ আমাৰ আপোন সূৰ্যটো কেতিয়াও সেই সীমাৰ ওপৰলৈ যাবগৈ নোৱাৰে, কাৰণ ইয়াৰ ভৰ নিশ্চয় সেই কৃষ্ণ গহ্বৰ হ'ব পৰা নক্ষত্ৰসমূহতকৈ কম। কৃষ্ণ গহ্বৰ কি হয়, কেনেকৈ সৃষ্টি হয় এই বিষয়ে গম পালোঁ, কিন্তু কৃষ্ণ গহ্বৰো বিভিন্ন প্ৰকাৰ থাকে। বিজ্ঞানীসকলে ধাৰণা কৰা মতে কৃষ্ণ গহ্বৰৰ এটা প্ৰকাৰ আছে যি প্ৰায় মধ্যম আকাৰৰ হয়, তাক কোৱা হয় ষ্টেলাৰ ব্লেক হোলছ। সাধাৰণ নক্ষত্ৰবিলাক প্ৰায়ে সেই ষ্টেলাৰ ব্লেক হোললৈ পৰিণত হয়। ষ্টেলাৰ ব্লেক হোলবিলাকৰ সংখ্যা একোটা হাতীপতিত 10 মিলিয়নৰ পৰা 1 বিলিয়ন পৰ্যন্ত হ'ব পাৰে। তাৰপিছতে আহে প্ৰিমৰ্ডিয়েল ব্লেক হোলছ। এইটো এতিয়ালৈকে বৰ্তমান থিয়ৰিটিকেল এটা ধাৰণাহে, বৰ্তমানলৈ ইয়াৰ কোনো উপস্থিতিৰ প্ৰমাণ পোৱা হোৱা নাই। এই প্ৰিমৰ্ডিয়েল ব্লেক হোলবিলাকৰ আকাৰ একোটা পৰমাণুৰ সমান, কিন্তু সিহঁতৰ ভৰ একোটা ডাঙৰ পাহাৰৰ সমান হয়, অৰ্থাৎ ইয়াৰ ভিতৰত পদাৰ্থৰ ঘনত্ব ইমানেই বেছি হয়। তৃতীয়তে আহি পৰে ছুপাৰমেছিভ ব্লেক হোলছ। বিজ্ঞানীসকলে ধাৰণা কৰে ইয়ে আটাইতকৈ ডাঙৰ ব্লেক হোল বা কৃষ্ণ গহ্বৰ। আমাৰ হাতীপতিৰ কেন্দ্ৰটো এনেকুৱা এটা ছুপাৰমেছিভ ব্লেক হোল আছে, আৰু প্ৰত্যেকটো হাতীপতিৰ কেন্দ্ৰতে এনেকুৱা এটা ছুপাৰমেছিভ ব্লেক হোল থাকে। আমাৰ যি মিল্কি ৱে গেলেক্সি বা আমাৰ যি হাতীপতি তাৰ কেন্দ্ৰত থকা যিটো ছুপাৰমেছিভ ব্লেক হোল তাৰ নাম হ'ল ছেগিটেৰিয়াছ এ। ইণ্টাৰষ্টেলাৰ চিনেমাখনতো দেখুওৱা সেই যিটো ব্লেক হোল আছিল সেইটো এটা ছুপাৰমেছিভ ব্লেক হোলেই আছিল। এই ছুপাৰমেছিভ ব্লেক হোলবিলাকৰ আকাৰ যথেষ্ট বেছি হয়, ইমানেই বেছি যে ই প্ৰায় 10,000 মিলিয়ন সূৰ্যৰ আকাৰৰ সমান হয়, আৰু 10,000 মিলিয়ন সূৰ্যৰ ভৰৰো প্ৰায় সমান হয়। আৰু একোটা এনেকুৱা ছুপাৰমেছিভ ব্লেক হোল আমাৰ সৌৰজগতখনৰ প্ৰায় সমগ্ৰ স্থান অধিকাৰ কৰি ল'ব পৰাকৈ বৃহৎ হয়। গতিকে ইমানেই বৃহৎ হয় এনেকুৱা এটা ছুপাৰমেছিভ ব্লেক হোল বা কৃষ্ণ গহ্বৰ। আপোনালোকে স্ক্ৰীণত ইণ্টাৰষ্টেলাৰ চিনেমাখনত দেখুওৱা কৃষ্ণ গহ্বৰটো দেখিছে। এই কৃষ্ণ গহ্বৰটোত আপোনালোকে এটা কথা লক্ষ্য কৰিছে যে ইয়াত এটা কমলা ৰঙৰ পটি আছে। এই ছবিখনি হ'ল ইভেণ্ট হৰাইজনে গ্ৰহণ কৰা কৃষ্ণ গহ্বৰৰ ছবি। ইয়াতো আপোনালোকে কমলা ৰঙৰ এটা পটি দেখিবলৈ পাব। আচলতে এই কমলা ৰঙৰ পটিটো এটা প্ৰতিনিধিত্বমূলক অংশহে, প্ৰকৃতাৰ্থত এনেকুৱা ৰঙৰ কোনো অংশ কৃষ্ণ গহ্বৰত নাথাকে। আহক জানো আচলতে কি হয়, যেতিয়া বিভিন্ন ধৰণৰ নক্ষত্ৰসমূহ, বিভিন্ন ধৰণৰ গেছ, বিভিন্ন ধৰণৰ ধূলিকণা, বিভিন্ন ধৰণৰ মহাজাগতিক পদাৰ্থসমূহ কৃষ্ণ গহ্বৰৰ ফালে আকৰ্ষিত হৈ কাষ চাপি যায়, ইমানেই বেছি ইয়াৰ প্ৰবল আকৰ্ষণী বল প্ৰভাৱিত হয় যে এই বস্তুবিলাকৰ গতিবেগ যথেষ্ট বৃদ্ধি পায় আৰু কৃষ্ণ গহ্বৰৰ চাৰিওফালে অতি বেগত ঘূৰিবলৈ আৰম্ভ কৰে। এইদৰে যেতিয়া ঘূৰিবলৈ আৰম্ভ কৰে পৰস্পৰৰ মাজত তেওঁলোকৰ সংঘৰ্ষ হয়। যেতিয়া সংঘৰ্ষ হয় তেতিয়া যথেষ্ট মাত্ৰাত তাপ বিকিৰণ হয় আৰু পোহৰ বিকিৰণ হয়, লগতে বিভিন্ন তৰংগ দৈৰ্ঘ্যৰ ৰশ্মি বিকিৰণ হয়। তাৰ ভিতৰত অতিবেঙুনীয়া ৰশ্মি, এক্স-ৰে ইত্যাদিও বিকিৰণ হয়। এই এক্স-ৰেসমূহক বুজাবৰ কাৰণেই কমলা ৰঙৰ পটিটো দিয়া হৈছে, কাৰণ এক্স-ৰেক আমি মানৱীয় দৃষ্টিৰে কেতিয়াও চাব নোৱাৰোঁ। মানৱীয় দৃষ্টিয়ে দেখা পোৱা ৰশ্মিসমূহৰ ভিতৰত এক্স-ৰে নপৰে। ফলত সেই অংশটোক বুজাবলৈ আমি এই কমলা ৰঙৰ পটিটো ব্যৱহাৰ কৰিছোঁ এক্ৰিশ্যন ডিস্ক বোলা এই অংশটোত। এই কমলা ৰঙৰ পটিটোতেই ইমানেই বেছি পৰিঘটনা সংঘটিত হৈ থাকে, ইয়াৰ উষ্ণতা মিলিয়ন ডিগ্ৰী চেলছিয়াছতকৈ বহু বেছি হৈ যায়, কাৰণ পদাৰ্থবিলাক ইমানেই বেগত ঘূৰিবলৈ আৰম্ভ কৰে, পৰস্পৰৰ মাজত সংঘৰ্ষ লাগি যথেষ্ট তাপৰ সৃষ্টি হয়। আপোনালোকে স্ক্ৰীণত কৃষ্ণ গহ্বৰৰ বৰ্তমান যিটো দৃশ্য দেখিছে সেইটো এটা এক প্ৰকাৰ দৃশ্যভ্ৰমহে, কাৰণ আমি পাৰ্শ্বভাৱে যেতিয়া কৃষ্ণ গহ্বৰটোক চাম তেতিয়া আমি তাত তাৰ এই যিটো কমলা ৰঙৰ পটি তাক চাৰিওফালে থকা দেখিম, কিন্তু আমি যদি ওপৰৰ পৰা চাওঁ তেতিয়াহ'লে কৃষ্ণ গহ্বৰটোক এইটো ৰূপতহে আমি দেখা পাম। এইটো এইকাৰণেই হয় কাৰণ ইতিমধ্যে উল্লেখ কৰিছোঁ কৃষ্ণ গহ্বৰ কাষ চাপি যোৱাৰ লগে লগেই পোহৰকে ধৰি বিভিন্ন প্ৰকাৰৰ পদাৰ্থ, বিভিন্ন প্ৰকাৰৰ গেছ তাৰ প্ৰতি আকৰ্ষিত হৈ তাৰ চাৰিওফালে বৃত্তাকাৰ গতিত ঘূৰিবলৈ আৰম্ভ কৰে। কৃষ্ণ গহ্বৰৰ যি আকৰ্ষণী বল, মধ্যাকৰ্ষণিক বল, তাৰ পৰা কোনো বস্তু, কোনো পদাৰ্থ, কোনো শক্তি সাৰি যাব নোৱাৰে। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰৰ পৰাহে যদিও কৃষ্ণ গহ্বৰ কেন্দ্ৰিক ধাৰণাৰ পোখনি মেলিছিল, কিন্তু আইনষ্টাইনৰ জীৱনকালত এই ধাৰণা মাত্ৰ থিয়ৰিটিকেলহে আছিল।
কিন্তু তেওঁ যি ধাৰণা আগবঢ়াই গৈছিল যে মধ্যাকৰ্ষণিক শক্তি প্ৰবল হোৱাৰ লগে লগে সেই অঞ্চলত সময়ো ধীৰ গতিত চলে, সেই দৃশ্য অতি সুন্দৰভাৱে দেখুওৱা হৈছে ইণ্টাৰষ্টেলাৰ চিনেমাখনত। এই চিনেমাখনত কুপাৰ আৰু তেওঁৰ সংগীসকলে যি জলগ্ৰহত গৈ অৱতীৰ্ণ হৈছিল, যিটো একুৱা প্লেনেটত অৱতীৰ্ণ হৈছিল, সেই একুৱা প্লেনেটটোতো মধ্যাকৰ্ষণিক শক্তি ইমানেই প্ৰবল আছিল যে তাতো সময় অতি ধীৰ গতিত চলিবলৈ আৰম্ভ কৰিছিল। কাৰণ এই একুৱা প্লেনেটটো আছিল সেই গাৰ্গেণ্টুৱা নামৰ ছুপাৰমেছিভ ব্লেক হোলটোৰ নিচেই কাষত। ফলত তাৰ মধ্যাকৰ্ষণিক শক্তি ইমানেই প্ৰবল আছিল যে তাৰ সময় এঘণ্টা আমাৰ পৃথিৱীৰ 7 বছৰৰ সমান আছিল। অৰ্থাৎ কুপাৰ আৰু তেওঁৰ সংগীসকলে তাত যি এঘণ্টা সময় পাৰ কৰিছিল, পৃথিৱীত 7 বছৰ ইতিমধ্যেই পাৰ হৈ গৈছিল। ফলত আপোনালোকে চিনেমাখনত দেখিব যে কুপাৰ আৰু তেওঁৰ সংগীসকলে সেই দ্বীপটোত লৰালৰিকৈ তেওঁলোকৰ অভিযান সমাপ্ত কৰিব বিচাৰিছিল বা তাৰপৰা উভতিব বিচাৰিছিল। কাৰণ তেনে নকৰিলে তেওঁলোকে পৃথিৱীৰ 7 ঘণ্টা সময় তেওঁলোকৰ তাত মাত্ৰ এঘণ্টাৰ ভিতৰতে হেৰুৱাই পেলাব। এইটো এই কাৰণেই হৈছিল, পুনৰ কৈছোঁ, কাৰণ এই একুৱা প্লেনেটটো চিনেমাখনত দেখুওৱাৰ দৰে সেই ছুপাৰমেছিভ ব্লেক হোল গাৰ্গেণ্টুৱাৰ নিচে কাষত আছিল বাবে ইয়াৰ মধ্যাকৰ্ষণ শক্তি যথেষ্ট প্ৰবল আছিল। কৃষ্ণগহ্বৰৰ যিটো এক্ৰেশ্যন ডিস্ক সেইটো পাৰ হোৱাৰ পিছত যিটো অংশ পাব তাক কোৱা হয় ফোটন স্ফিয়াৰ। আমি জানো পোহৰ ৰশ্মিত ফোটন কণিকা থাকে। এই অংশটোত আপোনালোকে এটা বগা বৃত্তাকাৰ পথৰ দৰে দেখিব। এইটো এই কাৰণেই হয় কাৰণ যেতিয়া পোহৰ কৃষ্ণগহ্বৰৰ ওচৰ চাপি যায় তেতিয়া কৃষ্ণগহ্বৰৰ প্ৰবল আকৰ্ষণী বলৰ ফলত ই বৃত্তাকাৰ পথত বেকা হৈ ঘূৰিবলৈ আৰম্ভ কৰে। ফলত এনেকুৱাও হ'ব পাৰে যে কিবা প্ৰকাৰে আপুনি যদি সেই অংশটোত গৈ উপনীত হয়গৈ তেতিয়া হয়তো আপুনি আপোনাৰ পিছফালটো দেখা পাব পাৰে। থিয়ৰিটিকেলি ই সম্ভৱ হয় কাৰণ পোহৰ ৰশ্মিটো যিহেতু বক্ৰপথেৰে গতি কৰিবলৈ আৰম্ভ কৰিব পাৰে তাত। এই ফোটন স্ফিয়াৰৰ পিছতে আহি পৰে কৃষ্ণগহ্বৰৰ শেষ সীমা, যাক কোৱা হয় ইভেণ্ট হৰাইজন। ইয়াক কৃষ্ণগহ্বৰৰ শেষ সীমা বুলি এইটো কাৰণে কোৱা হৈছে কাৰণ ইয়াৰ পিছৰ পৰা কৃষ্ণগহ্বৰত কোনো পোহৰৰ আলেখ পোৱা নাযায়, মাত্ৰ আন্ধাৰ আৰু আন্ধাৰ। ইণ্টাৰষ্টেলাৰ চিনেমাখনত যিদৰে দেখুওৱা হৈছে কুপাৰে এটা কৃষ্ণগহ্বৰৰ মাজেদি গতি কৰি পঞ্চমাত্ৰিক এটা টেজাৰেক্টত উপনীত হৈছেগৈ আৰু এখন বেলেগ পৃথিৱীত তেওঁ উপস্থিত হৈছেগৈ, য'ত তেওঁ অতীতৰ লগত যোগাযোগ কৰিব পাৰিছে। প্ৰকৃতাৰ্থত সেইটো সম্ভৱ হয়নে? আচলতে আজিলৈকে এই বিষয়ে কোনো ব্যৱহাৰিক প্ৰমাণ নাই, কিন্তু এইটো কথা নিশ্চিত যে চিনেমাখনত এই দৃশ্যটো সম্পূৰ্ণ কল্পনাৰ ভিত্তিত দেখুওৱা হৈছে। যদিও চিনেমাখন নিৰ্মাণ কৰোঁতে যথেষ্ট সংখ্যক বিজ্ঞানী, যথেষ্ট সংখ্যক জ্যোতি বিজ্ঞানৰ লগত জড়িত ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। এইটো এইকাৰণেই দেখুওৱা হৈছিল যাতে চিনেমাখনক অতি আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিব পাৰে। আচলতে কি হ'ব যেতিয়া কেনেবাকৈ হ'লেও এজন ব্যক্তি কৃষ্ণগহ্বৰত প্ৰৱেশ কৰে? ধৰি লওক এজন ব্যক্তি এটা মধ্যম আকাৰৰ কৃষ্ণগহ্বৰ, যাক আমি ষ্টেলাৰ ব্লেক হোল বুলি কওঁ, তাৰ কাষ চাপি গ'ল। তেতিয়া তেওঁ ইমানেই বেছি প্ৰবল মধ্যাকৰ্ষণিক বল অনুভূত কৰিব যে তেওঁৰ ভৰিকেইখন দীঘল হৈ গুচি যাব আৰু শেষত ছিগি থাকিব, কাৰণ ইমানেই বেছি মহাকৰ্ষণিক বলে তেওঁক আকৰ্ষণ কৰিব। আৰু তাৰপিছত যদি কেনেবাকৈ তেওঁ বাচিও থাকে তেন্তে সেই কৃষ্ণগহ্বৰৰ ভিতৰৰ যি অতি ঘনত্বৰ অঞ্চল তাত গৈ পেলাই তেওঁ এটা বিন্দুলৈ ৰূপান্তৰিত হৈ যাব। তাৰপিছতো যদি তেওঁ কিবা প্ৰকাৰে বাচি থাকে তেন্তে এটা কথা ঠিক যে তেওঁ এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব। তাৰ কাৰণে আহকচোন আমি আকৌ এবাৰ ভাবি চাওঁ যে কি হ'ব যদিহে আমি এটা ছুপাৰমেছিভ কৃষ্ণগহ্বৰত প্ৰৱেশ কৰোঁ। এইখিনিতে এটা আকৰ্ষণীয় কথা যে যিদৰে ষ্টেলাৰ কৃষ্ণগহ্বৰত প্ৰৱেশ কৰোঁতে আপোনাৰ ভৰি দুখন দীঘল হৈ টানি নিছিলে, সেই একেটা পৰিঘটনা কিন্তু ছুপাৰমেছিভ ব্লেক হোলৰ ক্ষেত্ৰত অৰ্থাৎ বৃহদাকায় ব্লেক হোলৰ ক্ষেত্ৰত সম্ভৱ নহয়। তাৰ এটা বেলেগ ধৰণৰ দৃশ্যহে আমি দেখিবলৈ পাম। তাত আপুনি প্ৰৱেশ ঠিকেই কৰিব পাৰিব কাৰণ আপোনাৰ ভৰিখনৰ লগতেই আপোনাৰ সমগ্ৰ শৰীৰটোকো সমান মধ্যাকৰ্ষণিক বলেৰেই আকৰ্ষিত কৰিব, কাৰণ ইমানেই প্ৰবল তাত মধ্যাকৰ্ষণিক বল। ফলত আপুনি সেই কৃষ্ণগহ্বৰটোৰ ভিতৰত প্ৰৱেশ কৰিব হয়, কিন্তু আপুনি এনেকুৱা এটা অৱস্থিতি পাবগৈ যাৰ পিছত আচলতে ক'বলৈ গ'লে আপোনাৰ কোনো অস্তিত্বই নাথাকিব। আৰু এই অস্তিত্ব নাথাকিব বুলি যে কৈছোঁ তাৰ মানে এইটো নহয় যে আপুনি অন্তৰ্ধান হৈ যাব। এইটো এটা বেলেগ ধৰণৰ পেৰাডক্সিকেল ধাৰণা। ইয়াক অলপ সৰলকৈ বুজোৱা হওক। আইনষ্টাইনে কৈ গৈছিল যে মধ্যাকৰ্ষণিক শক্তি যেতিয়া প্ৰবল হয় তাত সময় ধীৰ গতি চলিবলৈ আৰম্ভ কৰে। ধৰি লওক এনেকুৱা এটা বৃহৎ আকাৰৰ কৃষ্ণগহ্বৰ য'ত মধ্যাকৰ্ষণিক শক্তি অসীম, ফলত তাত কি হ'ব পাৰে? সময় ৰৈ যাব পাৰে। যেতিয়া সময় ৰৈ যাব তেতিয়া না অতীত থাকিব, না বৰ্তমান থাকিব, না কোনো ভৱিষ্যত থাকিব। হয়তো এনেকুৱা হ'ব পাৰে যে বাহিৰৰ পৰা আপুনি সেই কৃষ্ণগহ্বৰটোত প্ৰৱেশ কৰা এজন মানুহে চাই আছে, কিন্তু আপুনি হয়তো বাচি থকা নাই। কিন্তু বাহিৰৰ পৰা দেখা মানুহজনে আপোনাক একে অৱস্থাতেই দেখি থাকিব, কাৰণ সময়টো ৰৈ গৈছে আপেক্ষিকভাৱে। কিন্তু ষ্টিফেন হকিঙে ধাৰণা আগবঢ়াই থৈ গৈছে হ'ব পাৰে কৃষ্ণগহ্বৰ এখন জগতৰ পৰা আন এখন জগতলৈ গতি কৰাৰ পথ। জগত মানে আমি ইয়াত সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ কথাহে কৈছোঁ।
যে আমি কৃষ্ণ গহ্বৰ মাজেদি গতি কৰি হয়তো বেলেগ বেলেগ জগতলৈ বেলেগ বেলেগ বিশ্বব্ৰহ্মাণ্ডলৈ অতি ক্ষণিকতে গতি কৰিব পাৰোঁ কিন্তু এতিয়ালৈকে এইবিলাক মাত্ৰ কল্পবিজ্ঞান আৰু ফিকশ্যনৰ মাজতেই সীমাবদ্ধ হৈ আছে ইয়াৰ কোনো ব্যৱহাৰিক প্ৰমাণ আজি পৰ্যন্ত পোৱা হোৱা নাই আইনষ্টাইনে আপেক্ষিকতাবাদৰ সূত্ৰৰ পৰাই কৃষ্ণ গহ্বৰ ধাৰণাৰ পোখনি মেলিছিল তেওঁ সেই আপেক্ষিকতাবাদৰ সূত্ৰতে উল্লেখ কৰিছিল যে কোনো এটা বস্তুৰ মধ্যাকৰ্ষণিক শক্তি যিমানে প্ৰবল হৈ গৈ থাকিব তাৰ প্ৰভাৱত সময়ো ধীৰগতিৰে চলিবলৈ আৰম্ভ কৰিব এটা ছুপাৰমেছিভ কৃষ্ণ গহ্বৰৰ ভিতৰতো ঠিক তেনেকুৱাই হয় তাত ইমানেই বেছি মধ্যাকৰ্ষণিক শক্তি প্ৰবল হয় যে সি অসীম পৰ্যায় পায়গৈ আৰু ফলত সময় ইমানেই ধীৰ হৈ যায়গৈ যে এক প্ৰকাৰে সি ৰৈ যায় আৰু আইনষ্টাইনে কৈ গৈছিল সেই সময়ত সেই পৰ্যায়ত স্থান আৰু সময় এক হৈ যায় এনেকুৱা এটা পৰ্যায় পায়গৈ য'ত বৰ্তমান অতীত ভৱিষ্যত বুলিবলৈ একো নাথাকে তাকে কোৱা হয় ছিংগুলাৰিটি আৰু এটা ছুপাৰমেছিভ কৃষ্ণ গহ্বৰৰ ভিতৰতো তেনেকুৱা এক ছিংগুলাৰিটিৰ সৃষ্টি হয় নহয়নে কিমান ৰোমাঞ্চকৰ কৃষ্ণ গহ্বৰৰ এই কথাবিলাক কৃষ্ণ গহ্বৰৰ বিষয়ে আৰু বহু কথা জানিবলৈ বাকী আছে বিজ্ঞানীসকলে অহৰহ অন্বেষণত ব্যস্ত আছে কৃষ্ণ গহ্বৰৰ বিষয়ে ন তথ্য উদ্ধাৰৰ বাবে আৰু আমি যিমানে কৃষ্ণ গহ্বৰৰ বিষয়ে আৰু জানিবলৈ পাম সিমানে মহাকাশ বিজ্ঞান সন্দৰ্ভত আমাৰ জ্ঞানৰ দুৱাৰ মুকলি হৈ গৈ থাকিব কৃষ্ণ গহ্বৰ বিষয়ক এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদিহে আপোনালোকে এনে ভিডিঅ' ভাল পায় আৰু চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ